चिरां जिल्ला एबिएमसुनि 92 बोसोरारि जथुम्माया बान्दोगुरि हास्रावबारि आन्चलिक कमिटिनि बानजायनायाव एंखोरबारि गेलेग्रा फोथाराव साननैनि हाबाफारिजों जालांबाय। जोबथा साननि हाबाफारियाव एबिएमसुनि आफादगिरि टाइसन हुसेन आरो नेहाथारि जाहिदुल इस्लामआ बाहागो लायो। दिनैनि गेवलां मेलनि गेजेरजों अधिकार मुंनि बिसम्बिखौ चिरां जिल्ला एबिएमसुनि बारग' आफादगिरि इमदादुल इस्लामआ बेखेवनानै होयो। गुबुन फारसेथिं चिरां जिल्ला एबिएमसुनि 92 बोसोरारि जथुम्मानि गेवलां मेलाव एबिएमसुनि आफादगिरि टाइसन हुसेनआ बाहागो लानानै खौरां बिजोङाव थांनाय माखासे सानाव आसामाव बुथारनाय हिंसा जिनाहारि खालामनाय बायदि जाथाय बांनाया जोबोद जिंगासिथावना बाथ्रा होनना बुंनानै दायनिगिरिया जेबो धोरोम गैया, नाथाय थांनाय माखासे सानाव जाबाय थानाय आसामनि बुथारनाय हिंसा जिनाहारि बायदि जाथायाव मोनसे हारि गाहायै मुसलमानफोरखौल' दायनिगिरि हारि हिसाबै सिनायथि होनो सोरखारा नाजादों होनना मख'यो। लोगोसेयैनो बिथाङा बे बिथिङाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बिफाव लादों होनना फोरमायनानै दायनिगिरि आरो बबेबा मोनसे हारिखौ ज' खालामनाङा होनना दाबि खालामो। হয় চাওক, আজি আৰু যোৱাকালি অৰ্থাৎ 29 আৰু 30 জুন তাৰিখে চিৰাং জিলা এবিএমছৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনখন ইয়াৰ এংকৰবাৰী শাখা এবিএমছৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু এই অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। বৰ্তমান মুকলি সভাত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এই অঞ্চলৰ হাজাৰ হাজাৰ জনগণ ওলাই আহিছে, এবিএমছৰ মুকলি সভাত অংশগ্ৰহণ কৰিছে। বিভিন্ন পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছে। আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈছোঁ আৰু এই অঞ্চলৰ শৈক্ষিক সামাজিক বিভিন্ন দিশৰ ওপৰত ইয়াত আলোকপাত কৰা হৈছে। হয় চাওক, প্ৰথম কথাটো হ'ল বিগত কেইটামান দিনত বা বিগত কেইটামান মাহত আমি অসমত দেখিবলৈ পাইছোঁ যে হত্যা, সংখ্যা, ধৰ্ষণৰ দৰে ঘটনাসমূহ বৃদ্ধি পাইছে। আৰু এই ধৰ্ষণৰ যিবিলাক ঘটনা বৰ্তমান সময়ত বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ, হত্যাকাণ্ডৰ দৰে ঘটনাবিলাক যি বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ, এয়া যথেষ্ট উদ্বেগৰ বিষয়। আৰু এই ঘটনাসমূহৰ বিৰুদ্ধে আমি এবিএমছই ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছোঁ, আমি জনগণৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছোঁ আৰু চৰকাৰক এইসমূহৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এবিএমছই দাবী জনাই আহিছোঁ। অপৰাধৰ কোনো ধৰ্ম নাই, জাতি নাই। আৰু আপোনালোকক স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে আমি এবিএমছই স্পষ্ট কৰি দিব বিচাৰিছোঁ, এবিএমছই বিটিচি অঞ্চলৰ এটা জাতীয় সংগঠন। আপোনালোকে খবৰ ৰাখিলে নিশ্চয় গম পাব যে এবিএমছৰ আঞ্চলিক কমিটিসমূহে, শাখা কমিটিসমূহে নিজৰ নিজৰ অঞ্চলত অপৰাধ নিয়ন্ত্ৰণৰ কাৰণে যথেষ্টখিনি কাম কাজ আমি প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে কৰি আহিছোঁ, আৰক্ষী প্ৰশাসনক সহায় কৰি আহিছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ বিগত কেইটামান দিন ধৰি অসমত সংঘটিত হৈ থকা হত্যা, হিংসা বা বিভিন্ন ধৰ্ষণৰ ঘটনাত এক বিশেষ সম্প্ৰদায় হিচাপে, বিশেষকৈ মুছলমানসকলক এক অপৰাধী জনগোষ্ঠী হিচাপে, এক অপৰাধী সম্প্ৰদায় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে উঠি পৰি লাগিছে। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগভাগ লৈছে, বিভিন্নজন কেন্দ্ৰীয় মন্ত্ৰীয়ে আগভাগ লৈছে। আমি স্পষ্টভাৱে চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰক দাবী জনাইছোঁ যে কোনো কাৰণতে অপৰাধ আৰু কোনোবা সম্প্ৰদায়ক একাকাৰ কৰিব নালাগে। আজি চৰকাৰে যদি অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই, এয়া চৰকাৰৰ গৃহ বিভাগৰ দুৰ্বলতা, আৰক্ষী প্ৰশাসনৰ দুৰ্বলতা। চৰকাৰে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু যাৰ বিনিময়ত আজিৰ তাৰিখত সমাজত বিভিন্ন ধৰণৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। আজি আপোনালোকৰ জৰিয়তে জানিব পাৰিছোঁ যে অপৰাধত সংঘটিত হোৱা পৰিয়ালক উচ্ছেদ কৰিছে আৰু এয়া সম্পূৰ্ণভাৱে এক সস্তীয়া ৰাজনীতি। আজি বিশেষকৈ বৰ্তমানৰ চৰকাৰখনে অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰি বিশেষ ধৰ্মৰ ওপৰত সকলো দুখ জাপি দি তেওঁলোকে ইয়াত ভোটৰ এক ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিছে। আৰু এই মেৰু বিভাজনৰ ৰাজনীতি আচলতে সফল নহয়। আজি বিগত লোকসভা নিৰ্বাচনৰ পিছৰে পৰা আমি দেখিবলৈ পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ৰাজনৈতিক ভৱিষ্যত অসুৰক্ষিত যেন তেওঁ অনুভৱ কৰিছে, যাৰ কাৰণে তেওঁ এতিয়া প্ৰত্যক্ষভাৱে মুছলমানসকলৰ বিৰুদ্ধে ঘৃণাৰ বাতাবৰণ তৈয়াৰ কৰাত উঠি পৰি লাগিছে। আৰু ইয়াত বিভিন্নজন কেবিনেট মন্ত্ৰী, সাংসদেও কিন্তু হাত উজান দিছে। আজি আমি স্পষ্টকৈ কৈছোঁ যে বিগত দিনত বটদ্ৰৱাত সংঘটিত হোৱা যি থানা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, পৰৱৰ্তী সময়ত সেই থানা আক্ৰমণত জড়িত থকা অভিযুক্ত যি পৰিয়ালসমূহৰ বাসগৃহ উচ্ছেদ কৰা হৈছিল, সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ। পৰৱৰ্তী সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই গোচৰৰ ৰায়দান লৈ উক্ত ঘটনা সংঘটিত কৰা আৰক্ষীক ইতিমধ্যে শাস্তি প্ৰদানৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে। ইতিমধ্যে সেই পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈও অসম আৰক্ষীক নিৰ্দেশ দিছে। যদি আকৌ কোনোবা অপৰাধত অভিযুক্ত পৰিয়ালক এনেকৈ বুলডোজাৰ চলাই দি তেওঁলোকে ন্যায় দিব বিচাৰিছে, এয়া আচলতে সম্পূৰ্ণভাৱে সংবিধানৰ পৰিপন্থী।
ভাৰতৰ আইনী ব্যৱস্থাৰ পৰিপন্থী। আজি আইনৰ শাসন ইমান দুৰ্বল হৈ পৰা নাই যে কোনোবা অপৰাধী ঘৰত বুলডোজাৰ চলাই দিব লগা হ'ল। চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰক, চৰকাৰে বিশেষ আৰক্ষী বাহিনী তৈয়াৰ কৰক, স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰি অপৰাধৰ মোকাবিলা কৰক আৰু শীঘ্ৰেই কম সময়ৰ ভিতৰত আসামী বা অভিযুক্ত জেলত থাকোঁতেই ন্যায়িক জিম্মাত থাকোঁতেই তেওঁলোকৰ যাতে গোচৰৰ মীমাংসা আহে, গোচৰৰ ৰায়দা নাই, সেই ব্যৱস্থা গ্ৰহণ কৰক। ইয়াত সম্পূৰ্ণভাৱে আন্তঃগাঁথনি উন্নয়ন নকৰি, আৰক্ষী বিভাগক শক্তিশালী নকৰি এনেকৈ সস্তীয়া ৰাজনীতিৰ কাৰণে বিশেষকৈ মুছলমানসকলক অপৰাধী সম্প্ৰদায় হিচাপে পৰিগণিত কৰিবলৈ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, এই ষড়যন্ত্ৰক আমি ধিক্কাৰ দিছোঁ। আৰু এই ষড়যন্ত্ৰ বেছিদিন নীতিকে অসমৰ ৰাইজে বুজিছে যে চৰকাৰৰ হাতত উন্নয়নৰ কোনো ইছ্যু নাই। আজি নীটৰ পৰীক্ষাৰ পেপাৰ লিক হৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ত মাৰ্কশ্বিটক লৈ কেলেংকাৰী হৈছে, এইবিলাক ঘটনাত কোন জড়িত হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এইবিলাক কেলেংকাৰী জাপি দিবলৈ আজি তেওঁলোকে হিন্দু মুছলমানৰ সস্তীয়া ৰাজনীতি কৰিছে, যি ৰাজনীতি ইতিমধ্যে বিফল হৈছে। তেওঁলোকে যি ৰাজনীতি কৰিব বিচাৰিছিল, ভাৰতখনক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিব বিচাৰিছিল, দেশখন হিন্দু ৰাষ্ট্ৰ কৰিম বুলি শ্লোগান দিছিল, সংবিধান নোহোৱা কৰিব বিচাৰিছিল। ভাৰতৰ জনগণে এই বিগত লোকসভা নিৰ্বাচনত স্পষ্টকৈ বুজাই দিছে যে এইখন দেশৰ গৰিষ্ঠ সংখ্যক জনগণে এতিয়া সংবিধানৰ ওপৰত বিশ্বাস কৰে আৰু সংবিধানে হ'ল দেশখন চলোৱাৰ প্ৰধান চালিকা শক্তি। সংবিধানৰ ঊৰ্ধত কোনো শক্তিয়ে কাম কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে তেওঁ সংবিধান উলংঘা কৰি এইখন অসমত বিশেষকৈ মুছলমানৰ বিৰুদ্ধে এক ইছলামোফোবিয়া বাতাবৰণ সৃষ্টি কৰিব, ইছলামোফোবিয়াৰ সৃষ্টি কৰিব, এই লক্ষ্যত তেওঁ সফল হ'ব নোৱাৰে। আমি স্পষ্টভাৱে চৰকাৰক আহ্বান জনাইছোঁ যে কোনো কাৰণতে অপৰাধ আৰু ধৰ্ম বা সম্প্ৰদায় জাতি জনগোষ্ঠীক একাকাৰ কৰিব নালাগে। আজি এইখন দেশৰ জাতিৰ পিতা বুলি যাক কোৱা হয়, মোহনদাস কৰমচাঁদ গান্ধী, মহাত্মা গান্ধীৰ হত্যাকাৰী কি মুছলমান আছিল নেকি? আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। ৰাজীৱ গান্ধীক যিসকলে হত্যা কৰিছিল তেওঁলোক কি মুছলমান আছিল নেকি? ইন্দিৰা গান্ধীক যোনে হত্যা কৰিছিল তেওঁলোক কি মুছলমান আছিল নেকি? আজি যেতিয়া গুৱাহাটীত, বৰপেটাত, বঙাইগাঁৱত বা অসমত 2008 চনত যেতিয়া চিৰিয়েল বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল, য'ত শতাধিক ব্যক্তিৰ মৃত্যু হৈছিল, হাজাৰ হাজাৰ মানুহ আহত হৈছিল, সেইবিলাক ব্যক্তি কি মুছলমান আছিল নেকি? অৰ্থাৎ স্পষ্ট কথা, যিসকল অপৰাধীয়ে তেওঁলোকৰ ধৰ্ম নাই। অপৰাধীৰ লগত চৰকাৰে বাস্তৱসন্মতভাৱে আইনসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰক আৰু প্ৰত্যেকটো গোচৰে প্ৰয়োজন সাপেক্ষে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে মীমাংসা দিয়ক আৰু অপৰাধীক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।